তো গাইজ এইটো একদম ফ্ৰেছ গাইজ এইটো মই খাইছোঁ বহুত টেষ্টি হয় নধুৱাকৈ খাই দিলোঁ যে আৰু যোৱাকালি বৰষুণ মাৰিছিলোঁ চাফা আছে ন এইটো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ নিউ ভিডিঅ' আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ তো বন্ধুসকল আমি মানে এতিয়া মধুৰিআম পাৰিবলৈ ওলাইছোঁ এয়া আমাৰ ঘৰৰে মধুৰিআম হয় দুজোপা আছে ইফালে এজোপা আছে আৰু এই সোঁফালে আছে এজোপা এয়া আৰু আমাৰ লগত আছে অংকুৰ এই হাই কৈ দিয়া কেনেকুৱা লাগিছে ভাল লাগিছে মধুৰিআম খাম বুলি আহিছোঁ নেকি মধুৰিআম খাম বুলি আহিছোঁ অ' গড ঠিক আছে আপোনালোকক বেক কেমেৰাত দেখাইছোঁ অ'কে আৰু মই গৈ আছোঁ ইফালে গাইজ আমাৰ ঘৰ একদম সাধাৰণ ঘৰ হয় নতুনকৈ বনাব পৰা নাই নতুন এটা ভাল ঘৰ বনাব লাগিছিলে তো গাইজ এয়া চাওক সেইখন মোৰ বাইকখন ছাগলী আছে মুৰ্গী আছে গাইজ ব্লেক ছাগলী লাগিলে ক'ব গাইজ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু এই আমাৰ মধুৰিআম গছজোপা বহুত লাগিছে হিচাপতকৈ গাছডাল অলপ সৰু সেইটো কাৰণে ভাল লাগিছে ন খাই মজা লাগে অ' এইকেইটা ফ্ৰেছ হোৱা এইটো বড়িটো কম আছে তাৰমানে হেৰি মজবুত নহয় পৰিমাণকৈ বেছি লাগছে এইকেইটা লৈ লওঁ চাওক গাইছ একদম ফ্ৰেছ অলপ টানি আনচোন অলপ টানি আন এয়া আচ্ছা মই এইকেইটা দিছোঁ তোৰ চাইডত টানি দিছোঁ গাইছ এইকেইটা টানি ল অঁ এই মজা চাচোন মই এটা খাওঁ গাইছ এইটো মা ধুনীয়া কেনেকুৱা চলিছে অভিযান খুব ভাল এইকেইটা পাৰে সেইকেইটা নাপাৰে কি এইকেইটা পকা আছে নেকি গেল মাইনাছ এইটো ওপৰতো অঁ বেছি পকা একটা বেয়া না গাইজ এইটো মই খাইছোঁ বহুত টেষ্টি হয় নধুৱাকৈ খাই দিলোঁ যে আৰু যোৱাকালি বৰষুণ মাৰিছিলোঁ চাফা আছে ন এইটো উঠা এফালে এতিয়া আছে নেকি আৰু স্বাস্থ্যৰ কাৰণে ভাল হয় মধুৰিআম খাব লাগে গাইজ এই মালকেইটা ভাল আৰু কালিম মাল নেকি ডালটো তাতে আছে নেকি চাচোন ওপৰত নাই নেকি অঁ আৰু এইটো ইফালে অঁ পাবি না দামটো এয়া চাওক গাইজ একদম হালি লাগি আছে মধুৰিআম আপোনালোকে ইয়াতে আপোনাৰ মন পচন্দ মতে খাব পাৰিব বিচাৰি খাব পাৰিব বঢ়িয়া এটা মজা তই নাখাওঁ নেকি অঁ ওপৰতো নালাগে নেকি নালাগে দে নালাগে হ'ব তো গাইজ এয়া চাওক এইটো একদম চাপৰতে লাগি আছে এইটো এতিয়া মই খাম নধুলে হ'ব ন অংক বৰষুণ পৰিছে না কেতিয়া যোৱাকালি নে যোৱা মাহত তো গাইজ এইটো একদম ফ্ৰেছ তো গাইজ হৈ গ'ল আমি যিকেইটা পাৰিব লাগিছিল পাৰিলোঁ দাদা মন এখন দেখাই দিওঁ এবাৰ চাওঁ দেখাই দিয়ে ধৰব না চিল্পি
তো গাইছ এয়া মধুৰিআম বেছিব নেকি তো বন্ধুসকল এয়া আছিলে আমাৰ ভিডিঅ'টো মানে আমি ফ্ৰী আছিলোঁ এনেই চ' ভাবিলোঁ কি এটা ভিডিঅ' বনাওঁ নেকি সেয়ে আমি বনালোঁ মধুৰিআমো খালোঁ আপোনালোকক দেখুৱালোঁ চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই